নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা অসমীয়া নতুন ইউটিউব চেনেল টেক এপলৈ। আশা কৰোঁ সকলো ভালে আছে। বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি আমি কথা পাতিম 10টা এনেকুৱা ইম্পৰ্টেণ্ট এণ্ড্ৰইড এপ্লিকেশ্যন, যিকেইটা এপ্লিকেশ্যন আপোনাৰ স্মাৰ্টফোনত থাকিবই লাগে, অৰ্থাৎ আপোনাৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণে সহায় কৰিব এই এপ্লিকেশ্যনকেইটা। আৰু আমি যিকেইটা এপ্লিকেশ্যনৰ কথা পাতিবলৈ গৈ আছোঁ, সেই এপ্লিকেশ্যনকেইটা অলৰেডি ট্ৰাইড এণ্ড টেষ্টেড আৰু গুগল প্লে প্ৰটেক্টৰ আণ্ডাৰত থকা তাৰে কেইটামান আপোনালোকে অলৰেডি জানে বা ইউজো কৰে। চ' ভিডিঅ'টো ভালদৰে চাওক আৰু কোনকেইটা এপ্লিকেশ্যন আপুনি ইউজ কৰে তলত প্লিজ কমেণ্ট কৰি জনাব। আৰু এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি কথা পাতিম এটা ফিটনেছ এপ্লিকেশ্যনৰ ওপৰত। এই এপ্লিকেশ্যনটো ইনষ্টল কৰিবলৈ আপুনি গুগল প্লে ষ্ট'ৰত যাওক। প্লে ষ্ট'ৰত গৈ চাৰ্চ কৰক 7 মিনিট ৱৰ্কআউট। তাতে দেখা পাব এটা গ্ৰীণ কালাৰ লগোৰ সৈতে এপ্লিকেশ্যন 7 মিনিট ৱৰ্কআউট। সেইটো আপুনি ইনষ্টল কৰক। মোৰ অলৰেডি ইনষ্টল হৈ আছে, চ' মই অ'পেন কৰিম। এই এপ্লিকেশ্যনটোৰ ৰেটিঙো খুব ভাল, 4.8। তাৰপিছত আপুনি অ'পেন কৰক। অ'পেন কৰি দেখা পাব বিভিন্ন ধৰণৰ এনেকুৱা লেআউট। ইয়াতে ক্লাছিক, 30 ডেজ চেলেঞ্জ, বিভিন্ন ধৰণৰ ৱৰ্কআউটবোৰ দিয়া আছে। আপুনি সেইবোৰ ইনষ্ট্ৰাকশ্যন ফ'ল' কৰিব পাৰে। ইয়াতে ইনষ্ট্ৰাকশ্যন দিয়া আছে, ষ্টাৰ্ট দিয়া আছে, আপুনি ষ্টাৰ্ট কৰিব পাৰে। ইয়াতে বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যন আপোনাক দেখাব। ইয়াতে কেলেণ্ডাৰ আছে। অনলি 7 মিনিট ব্যৱহাৰ কৰি আপোনাৰ বডিৰ কাৰণে এই এপ্লিকেশ্যনটো ইউজ কৰিব পাৰে। আপুনি নিজকে ফিট ৰাখক, সুস্থ থাকক, তাৰ বাবে এই এপ্লিকেশ্যনটো যথেষ্ট ভাল হ'ব। ছেকেণ্ড যিটো এপ্লিকেশ্যনৰ কথা পাতিম সেইটো হৈছে গুগল কিবৰ্ড। এইটো টাইপিং এপ্লিকেশ্যন হয়। কিছুমান মোবাইলত অলৰেডি থাকে, ইনষ্টল থাকে, আৰু কিছুমানত নাথাকিলে আপুনি গুগল প্লে ষ্ট'ৰৰ পৰা ইনষ্টল কৰি ল'ব পাৰে। ইয়াতে আপুনি আছামিজ কিবৰ্ডো পাই যাব আৰু অটো কাৰেকশ্যন, আৰু ইউজ কৰিবলৈ বহুতো সুবিধাজনক হয়। সেইবাবে মই ৰিকমেণ্ড কৰিম গুগল কিবৰ্ড। থাৰ্ড যিটো এপ্লিকেশ্যনৰ কথা পাতিম সেইটো হৈছে অ'পেন কেমেৰা। এইটো হৈছে কেমেৰা এপ্লিকেশ্যন, যোনটো মোবাইলত নাথাকে। এইটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগে। চাৰ্চ কৰক অ'পেন কেমেৰা বুলি। ব্লু কালাৰ লগৰ সৈতে মই দেখাই দিছোঁ। ব্লু কালাৰ লগৰ সৈতে এইটো এপ্লিকেশ্যন দেখা পাব। ইয়াতে আপুনি সকলোবোৰ মেনুৱেলি ছেট কৰিব পাৰে। ভিডিঅ' ৰেকৰ্ডিঙৰ কাৰণে খুব ভাল, আৰু ইয়াৰে কোৱালিটি বহুত ভাল হৈ আহে। ৰিকমেণ্ড কৰিম মই। ইয়াতে মেনুৱেলি আপুনি এক্সপ'জাৰবোৰ ছেট কৰিব পাৰে। কোৱালিটি বহুত ভাল। যোনটো এপ্লিকেশ্যনৰ কথা পাতিব গৈ আছোঁ সেইটো সঁচাকৈ দৈনন্দিন জীৱনত আজিৰ দিনত অতি প্ৰয়োজনীয় এপ্লিকেশ্যন হৈ পৰিছে। বিশেষকৈ ষ্টুডেণ্ট হওক, অফিচত জব কৰা লোকৰ বাবেই হওক, সঁচাকৈ অতি প্ৰয়োজনীয় এপ্লিকেশ্যন। সেইটো হৈছে কেম স্কেনাৰ। কেম স্কেনাৰটো আপুনি গুগল প্লে ষ্ট'ৰত পাই যাব। এইটো ফ্ৰী এপ্লিকেশ্যন হয়। আপুনি চাৰ্চ কৰক কেম স্কেনাৰ বুলি, দেখা পাব এনেকৈ। ইনষ্টল কৰক। ৰেটিং খুব ভাল, 4.7। অ'পেন কৰক। অ'পেন কৰি দেখা পাব ইয়াতে এনেধৰণে কেমেৰা এটা অপশ্যন দেখা পাব। তাতে আপুনি যদি নতুনকৈ কিবা এখন ID কাৰ্ড অথবা PPT বনাব আছে, আপোনাৰ PDF বনাব আছে, ইয়াতে অতি সহজে আপুনি প্ৰস্তুত কৰিব পাৰিব। আপোনাৰ পেন কাৰ্ড, ভোটাৰ কাৰ্ড, এনেধৰণে কিছুমান চৰকাৰী চাকৰিৰ বাবে এপ্লাই কৰিবলৈ হ'লে বা এনেধৰণৰ ক'ৰবাত এপ্লাই কৰিব হ'লে আপুনি কিছুমান ডকুমেণ্ট আপুনি ফটো কৰি দিলে নহয়, কিছুমান ডকুমেণ্ট কৰি দিব লাগে। সেই এনেধৰণৰ সুবিধাবোৰ এই কেম স্কেনাৰত আপুনি অতি সহজে পাই যাব। আপুনি ইয়াৰ উপৰিও আপুনি ষ্টুডেণ্ট হ'লে আপোনাৰ কলেজৰ PPT, PDF এইবোৰ ইয়াতে অতি সহজে আপুনি প্ৰস্তুত কৰিব পাৰে। সেইবাবে এই এপ্লিকেশ্যনটো অতি প্ৰয়োজনীয়। 5 নম্বৰ যোনটো এপ্লিকেশ্যনৰ কথা পাতিম সেইটো আপোনালোকে হয়তো সকলোৱে জানে, অথবা আপোনালোকৰ মোবাইলত ইতিমধ্যে উপলব্ধ। আৰু যদি কিছুমানৰ মোবাইলত এই এপ্লিকেশ্যনটো উপলব্ধ নহয়, তেনেহ'লে আপুনি গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। সেইটো হৈছে গুগল মেপ। গুগল মেপ হৈছে আজিৰ দিনত অতি আৱশ্যকীয় এপ্লিকেশ্যন। এই এপ্লিকেশ্যনৰ সৈতে আপুনি চিনি নোপোৱা জেগা অতি সহজে ট্ৰেভেল কৰিব পাৰে, অৰ্থাৎ তাত চাৰ্চ কৰি আপুনি
আপোনাৰ য'ত যাব খোজে আপুনি তাতেই যাব পাৰে। জাষ্ট এবাৰ আপুনি চাৰ্চ কৰিলেই হ'ল। 6 নম্বৰত আমি যোনটো এপ্লিকেশ্যনৰ কথা পাতিম সেইটো হৈছে এটা পে'মেণ্ট এপ্লিকেশ্যন হয়। এইটো হৈছে গুগল পে'। গুগল পে' আমাৰ সকলোৰে প্ৰিয়, নিশ্চয় প্ৰিয় হ'ব এই এপ্লিকেশ্যনত। আমি কিয়নো বহুতো স্কেচ কাৰ্ড পাওঁ, তাৰ সহায়ত আমি বিভিন্ন ধৰণৰ টকা লাভ কৰোঁ উপহাৰ হিচাপে। সেইবোৰ আমাৰ ডাইৰেক্ট একাউণ্টত এড হয়। বিভিন্ন লোকৰ বিভিন্ন একাউণ্টত সেইধৰণে বহুত হাজাৰ এনেধৰণে টকা এড হৈছে, সেইকাৰণে সকলোৰে প্ৰিয় নিশ্চয়। এই এপ্লিকেশ্যনটো আপুনি ইউজ কৰক, সঁচাকৈ বহুত সুন্দৰ এপ্লিকেশ্যন। ইয়াতে আপুনি বিল পে'মেণ্ট, UPI ট্ৰেঞ্জেকশ্যন আৰু বিভিন্ন ধৰণৰ ৰিচাৰ্জ কৰিব পাৰে মোবাইলৰ। তাৰ ফলত আপুনি কিছুমান স্কেচ কাৰ্ড লাভ কৰিব, য'ত আপুনি উপহাৰ হিচাপে বিভিন্ন ধৰণে টকা পাব। আৰু এইটো এটা অতি ছিকিউৰ এপ্লিকেশ্যন হয়, কিয়নো এইটো গুগলৰ দ্বাৰা প্ৰস্তুত কৰা এপ্লিকেশ্যন হয়, পে'মেণ্ট এপ্লিকেশ্যন। অন্য এটা পে'মেণ্ট এপ্লিকেশ্যনৰ কথা পাতিম, সেইটো হৈছে ফোনপে'। ফোনপে'ত আপুনি বিভিন্ন ধৰণে UPI ট্ৰাঞ্জেকশ্যন কৰিব পাৰে, ফোন ৰিচাৰ্জ কৰিব পাৰে, বিল পে'মেণ্ট কৰিব পাৰে। ইয়াৰ উপৰি আপুনি আজিকালি ফোনপে'ত ইনভেষ্ট কৰিব পাৰে, গ'ল্ড অথবা এনেধৰণৰ মিউচুৱেল ফাণ্ড, এইবোৰত আপুনি ইনভেষ্ট কৰিব পাৰে। সেইটো হৈছে ফোনপে'। 7 নম্বৰ যিটো এপ্লিকেশ্যনৰ কথা পাতিম সেইটো হৈছে এটা ই-কমাৰ্চ এপ্লিকেশ্যন, সেইটো হৈছে ফ্লিপকাৰ্ট। ফ্লিপকাৰ্টত আপুনি বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে। ইয়াতে আপুনি মোবাইল, ফেশ্বন, ইলেক্ট্ৰনিক্স, হোম এপ্লায়েন্স আদি ক্ৰয় কৰিব পাৰে। ইয়াৰ উপৰিও আপুনি ফ্লাইট ইঞ্চুৰেঞ্চ আদি কৰিব পাৰে, ফ্লাইটৰ টিকেট বুক কৰিব পাৰে। অন্য এটা সুবিধা ফ্লিপকাৰ্টত আছে, সেইটো হৈছে আপোনাৰ ফ্লিপকাৰ্ট প্লাছ মেম্বাৰশ্বিপ, যিটো আপুনি ইয়াৰ পৰা প্ৰডাক্ট ক্ৰয় কৰি পেলাই যোনবিলাক কইন লাভ কৰিব, সেইবোৰ কালেক্ট কৰি আপুনি 300টা কইন হ'লে আপোনাৰ প্লাছ মেম্বাৰশ্বিপ বিনামূল্যে লাভ কৰিব পাৰিব। তাৰ ফলত আপুনি কোনো শ্বিপিং চাৰ্জ ভৰিব নালাগে। অৰ্থাৎ আপুনি মিনিমামতকৈ মিনিমাম বস্তু ক্ৰয় কৰিলেও লাগিলে আপুনি 100 টকাই কৰক, তথাপিও আপুনি কোনো শ্বিপিং চাৰ্জ পে' কৰিব নালাগে। সেইটো অনলি ফ্লিপকাৰ্ট প্লাছ মেম্বাৰশ্বিপৰ লোকসকলেহে লাভ কৰিব পাৰে। অন্য এটা সুবিধা হৈছে ইয়াতে ফ্লিপকাৰ্ট প্লাছ মেম্বাৰ পে' লেটাৰ। ফ্লিপকাৰ্ট পে' লেটাৰত আপোনাৰ এটা লিমিট থাকিব, কিছুমানক 3000, কিছুমানক 5000। ইয়াৰ দ্বাৰা আপুনি বস্তু ক্ৰয় কৰি আপুনি নেক্সট মান্থত পে' কৰিবলৈ সুবিধা দিছে ফ্লিপকাৰ্টে। এই এপ্লিকেশ্যনটো আপুনি ইউজ কৰিব পাৰে। 8 নম্বৰত কথা পাতিম এটা এপ্লিকেশ্যন, যোনটো হৈছে এটা ব্ৰাউজাৰ, সেইটো হ'ল UC ব্ৰাউজাৰ অথবা UC ব্ৰাউজাৰ লাইটো আপুনি ইউজ কৰিব পাৰে। এই দুটা এপ্লিকেশ্যন আপুনি ডাউনলোড কৰিবলৈ অতি সহজ, অৰ্থাৎ খুব সোনকালে ডাউনলোড হয়, স্পীড খুব ভাল। ইয়াতে আপুনি ভিডিঅ', ফটো, মিউজিক আদিবোৰ ডাউনলোড কৰিব পাৰে। এই এপ্লিকেশ্যনটো আপোনাৰ মোবাইলত থকা অতি প্ৰয়োজন। 9 নম্বৰত আমি কথা পাতিম এটা ভিডিঅ' এডিটিং এপ্লিকেশ্যন। এইটো কমপ্লিটলি ফ্ৰী হয়। আপোনাৰ সেইটো হৈছে ফিল্মৰা, য'ত আপুনি বিভিন্ন ধৰণৰ কম্পিউটাৰত কৰিব পৰা এডিটবোৰ আপুনি অতি সহজে মোবাইলত ভিডিঅ' এডিট কৰিব পাৰে। এইটো এটা টপ অপশ্যন ভিডিঅ' এডিটিঙৰ কাৰণে। চ' মই এই এপ্লিকেশ্যনটোৰ কথা ক'লোঁ। ফিল্মৰাত আপুনি বিভিন্ন ধৰণে ভিডিঅ' এডিট অতি সহজে লাভ কৰিব পাৰে। লাষ্ট অৰ্থাৎ 10 নম্বৰ এপ্লিকেশ্যনটো হৈছে ফটো এডিটিং এপ্লিকেশ্যন, সেইটো হৈছে স্নেপচিট। স্নেপচিটত আপুনি অতি সহজে এখন সুন্দৰ ফটো এডিট কৰি উলিয়াব পাৰে। আপোনাৰ মোবাইলৰে হওক অথবা DSLR বা কেমেৰাই হওক, সকলো ধৰণৰ ফটো আপুনি ইয়াত এডিট কৰিব পাৰে। ইয়াত আজিকালি ফটো এডিট কৰিব পাৰে, অৰ্থাৎ DSLR কেমেৰাৰ যোনবিলাক ফটো হয় সেইবোৰ আপুনি এডিট কৰিব পাৰে।
ইয়াতে সুন্দৰ সুন্দৰ সুবিধা আছে, সেইবোৰ আপুনি এপ্লাই কৰি আপোনাৰ ফটোখন সুন্দৰ কৰি তুলিব পাৰে। এইটো এটা গুগল লাইচেন্সৰ আণ্ডাৰৰ অৰ্থাৎ গুগলৰ আণ্ডাৰৰ এপ্লিকেশ্যন হয়। আপুনি এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰি সুন্দৰ ফটো এডিট কৰিব পাৰে। লগতে আৰু এটা এপ্লিকেশ্যনৰ কথা কৈ দিওঁ, সেইটো হৈছে পিক্সাআৰ্ট। পিক্সাআৰ্ট এপ্লিকেশ্যনটো আপুনি বিভিন্ন ধৰণৰ পোষ্টাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আৰ্টিষ্টিক যোনবোৰ এডিটিং হয় সেইবোৰ পিক্সাআৰ্ট এপ্লিকেশ্যনত আপুনি অতি সহজে মোবাইল ব্যৱহাৰ কৰি কৰিব পাৰে। হয় বন্ধুসকল, এইকেইটাই হ'ল এমেজিং এপ্লিকেশ্যন, যিকেইটা এপ্লিকেশ্যন আপোনাৰ স্মাৰ্টফোনত থাকিব লাগে, অৰ্থাৎ আপোনাৰ স্মাৰ্টফোনত থাকিলে বিভিন্ন ধৰণে আপোনাক সহায় কৰিব। ধন্যবাদ সকলোকে এই ভিডিঅ'টো চোৱাৰ বাবে। যদি ভাল লাগিল লাইক কৰক, শ্বেয়াৰ কৰক আৰু অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক, কিয়নো মই আপোনালোকে আনি থাকিম এনেকুৱা ইণ্টাৰেষ্টিং